কেৰাচিন ঢালি জুই লগোৱাৰ কথা পিছত চিন্তা কৰিবি। আগতে ওচৰৰ পেট্ৰল পাম্পৰ পৰা কেইলিটাৰমান পেট্ৰল আনি থ। মই বাইকতো ভৰাব পাৰিম আৰু তই গাটো ঢালিব পাৰিবি। কমলপুৰত বৰশিলত গীতাশ্ৰী থিয়েটাৰ। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বৰশিলত গীতাশ্ৰী থিয়েটাৰ। বৰশিল আশ্ৰমৰ সাহিত্যাৰ্থে আমন্ত্ৰণ জনোৱা কালি প্ৰথম নিশাৰ ৰঙা গোলাপৰ তেজ নাটকখনে নাট্যপ্ৰেমী দৰ্শকক মোহাচন্ন কৰে। আজিৰ নাটক ভাস্কৰজ্যোতি শৰ্মাৰ বুদ্ধ পূৰ্ণিমা। নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে বৰশিল আশ্ৰম পৰিচালনা সমিতিয়ে। গীতাশ্ৰী থিয়েটাৰ ইতিমধ্যে তৃতীয় বৰ্ষত ভৰি দিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যযাত্ৰা অব্যাহত ৰখাত গীতাশ্ৰী থিয়েটাৰেই আচলতে এটা ডাঙৰ বৰঙণি আগবঢ়াইছে। যিহেতু ক'ভিডৰ সময়ত কোনো থিয়েটাৰ অসমত ওলোৱা নাছিল, সেই সময়তেই গীতাশ্ৰী থিয়েটাৰে আত্মপ্ৰকাশ কৰিছিল আৰু সেই বছৰটো তেওঁলোকে নাটক চলাই গৈছিল। সেইবাবেই আজি ভ্ৰাম্যমানৰ নিৰৱচ্ছিন্ন ধাৰাটো অটুট থাকিল। এই বছৰ গীতাশ্ৰী থিয়েটাৰে 3খন খুব সুন্দৰ নাটক হাতত লৈছিল। এখন ভাস্কৰজ্যোতি শৰ্মাৰ ৰচিত বুদ্ধ পূৰ্ণিমা, দ্বিতীয়তে ৰঙা গোলাপৰ তেজ অভিজিত ভট্টাচাৰ্য ৰচিত, আৰু মৰম তীৰ্থ নাটকখন ৰচনা পৰিচালনা বিনয় ডেকাৰ, আৰু কেইখন নাটকেই আচলতে পৰিচালনা কৰিছে বিনয় ডেকাৰ। ইতিমধ্যে আমি যিমানখিনি ঠাইত এই গীতাশ্ৰী থিয়েটাৰৰ নাট পৰিৱেশন কৰিছোঁ, আমি দৰ্শকৰ ওচৰত খুবেই সমাদৃত হৈছোঁ। সকলোৱে কৈছে যে আমাৰ নাটকখিনি খুব ভাল হৈছে। কেইখন নাটক এখনো মানে গোটেইখিনি নাটক 3খন নাটকেই খুব সফল নাট হৈছে। ৰাইজে খুব মৰমেৰে আঁকোৱালি লৈছে আৰু মই আশা কৰোঁ আমাৰ পৰৱৰ্তী যিখিনি আমাৰ জেগাত আমি নাট পৰিৱেশন কৰিম, তাতো দৰ্শক ৰাইজে আমাক আঁকোৱালি ল'ব, আমাক মৰম দিব। সেই আশাৰে আমি বাট চাই ৰ'লোঁ। ধন্যবাদ। মই ঘৰৰ চিলিং ফেনত আত্মহত্যা কৰিম। ছাৰ, চিলিং ফেন ছাৰ, তেনেকুৱা এটা সিদ্ধান্ত নাচাই কেনেকৈ হ'ব পাৰে? মই মানুহটোৰ কথা আপুনি চিন্তা নকৰিলে ছাৰ। তোমালোকৰ ঘৰত ফেন কেইখন আছে? 3খন ফেন। আটাইকেইখনত চিলিং ফেন নহয় ছাৰ। কমলপুৰৰ পৰা দেৱজিৎ ডেকা ৰিপৰ্ট আৰু খবৰ।